বন্ধুত্ব মাথো এটি শব্দ নহয়, মাথো এটি সম্পৰ্ক নহয়, ই এটা নীৰৱ প্ৰতিশ্ৰুতি। মই আছিলোঁ, মই আছোঁ, মই থাকিম। চেহেৰাৰ ৰং দেখি কাৰো লগত বন্ধুত্ব নগঢ়িব। দেহৰ ৰং ক'লা হ'লেও একো নাই, কিন্তু মনৰ ৰং ক'লা হ'ব নালাগে। বৰ্তমান ষ্টেটাছৰ মাজতেই আবদ্ধ আমাৰ বন্ধুত্ব সম্পৰ্ক। কাৰো সময় নাই, সকলোৰ নিজৰ নিজৰ ভৱিষ্যতক লৈ ব্যস্ত। এক অভিজ্ঞতা, এক উৎসাহ, হয়তো 1000 প্ৰতিশ্ৰুতিৰ নাম, কিন্তু মোৰ মতে অলপো সংকোচ নোহোৱাকৈ